আজি আছোহি যোৰহাটত আৰু আজি আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ চিতাভস্মৰ যোৰহাটলৈ আনি ইয়াতে 13 দিনৰ গোটেই কামখিনি কৰিছে আৰু তালৈকে বুলি আহিলোঁ। ইয়াত থকা জীৱনতো জুবিনদাক লগ নাপালোৱে। সৰুৰে পৰা বহুত ইচ্ছা আছিলে জুবিনদাৰ এটা বিহু ফাংচন চোৱা, জুবিনদাক ওচৰৰ পৰা দেখা, কিন্তু মোৰ সেই আশাটো পূৰ নহ'ল। হঠাৎ যে জুবিনদা এনেদৰে নোহোৱা হৈ যাব সেই কথাটো কাহানিও কল্পনাই কৰিব পৰা নাছিলোঁ আৰু আজি শেষবাৰৰ বাবে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাম বুলি যোৰহাটলৈকে আহিলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া লাইন পাতি আছোঁ। একেবাৰে JB কলেজৰ পৰা আমি লাইন পাতিছোঁ। প্ৰশাসনে ইমান নিয়াৰিকৈ কামখিনি কৰিছে যে কাৰো একো অসুবিধা হোৱা নাই। নিয়মমতে আমি ধুনীয়াকৈ এনেদৰে লাইন পাতি আহি আছোঁ আৰু এই লাইনেদি গৈয়ে আমি জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাব পাৰিম আৰু পুৰুষ মহিলা ভাগে এনেদৰে লাইন পাতি আহি আছোঁ আমি। এইবাৰ যোৰহাটত পূজা বুলি একো উলহ মালহ নাই, পূজা মণ্ডপবিলাকত মানুহেই নাই। ইয়াত দেখিছেনে কিমান মানুহ হৈছে, ওপৰতো গোটেই মানুহ ফুল হৈ আছে, মানুহবিলাক ওপৰত বহি আছে, আমিও অলপ বহিমগৈ ওপৰত। এতিয়া প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাই লওঁ আৰু ভিডিঅ'টো মই এইবাবে কৰি থলোঁ যে স্মৃতি হিচাপে থাকি যাব, পাছত নিজে চাব পাৰিম যে জুবিনদাৰ শ্ৰাদ্ধলৈ গৈছিলোঁ। আমাৰ ঘৰৰ পৰা যোৰহাটলৈ 30 কিলোমিটাৰমান হয়। যিদিনাই নিউজটো পাইছিলোঁ যে জুবিনদাৰ চিতাভস্ম যোৰহাটলৈ অনা হ'ব আৰু 13 দিনৰ কামখিনি ইয়াতে কৰা হ'ব আৰু সেইদিনাই ভাবিছিলোঁ যে শেষবাৰলৈ গৈ যেনে তেনে হ'লেও শ্ৰদ্ধাঞ্জলি জনাম। মোৰ আহিবলৈ কোনো লগেই নাছিলে, কিন্তু যেনে তেনে মেনেজ কৰি হ'লেও মানে আহিলোঁ। আচলতে আমাৰ যদি মন থাকে অসম্ভৱ কামটো সম্ভৱ হৈ পৰে। ইয়ালৈ অহা মানুহবোৰক কিন্তু বহুত ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। ঠায়ে ঠায়ে পানী বটল, একেবাৰে আমি ৰাস্তাৰ পৰা যে লাইন পাতিছিলোঁ ৰাস্তাৰ পৰাই পানী যোগান পাইছোঁ আৰু ইয়াতো মানে ঠায়ে ঠায়ে পানী যোগান ধৰিছে। পানী বটলৰ একো অভাৱ নাই, আমি নলওঁ কৈহে আমাৰ আমনি লাগি গৈছে। মানে একো ক্ষেত্ৰতে আমি অসুবিধাৰ সন্মুখীন হোৱা নাই, বহুত নিয়াৰিকৈ কামখিনি কৰিছে। গতিকে সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়াকৈ মানে পদক্ষেপবিলাক লোৱাৰ বাবে। একেবাৰে শান্তিময় এটা পৰিৱেশ, ক'তো একো বিশৃংখল হোৱা নাই, একদম শৃংখলাবদ্ধভাৱে শান্তিময়ভাৱে কামখিনি হৈ গৈছে। এইফালে ভকত বৈষ্ণৱসকলো বহি আছে, ভকত বৈষ্ণৱসকলে গায়ন বজাই আছিলে। মই মানে ভিডিঅ'টোৰ চাউণ্ডটো মিউট কৰি দিছোঁ কাৰণ বহুত হুলস্থুল হৈ আছিলে আৰু এই ভিডিঅ'টো মই মোৰ নিজৰ বাবে স্মৃতিখিনি ধৰি ৰাখিবলৈকে মই আপলোড কৰি থৈছোঁ। আৰু এইফালে চাকি ধূপ জ্বলাইছে, মানুহবিলাকে সেৱা কৰিছে। ইমান দূৰৰ পৰা লাইন পাতি আহিছোঁ যদিও একো দুখ ভাগৰ লগা নাই, কাৰণ প্ৰিয় শিল্পীগৰাকীক শেষবাৰলৈ শ্ৰদ্ধাঞ্জলি জনাম, সেইটোৱে মানে একমাত্ৰ লক্ষ্য। আৰু এয়া লাইনেদি আহিয়ে আছোঁ আমি। এইফালে ভকতসকলে গায়ন বজাই আছিলে আৰু বহুত হুলস্থুল হৈ থকাৰ বাবে মই চাউণ্ডটো নাইকিয়া কৰি দিছোঁ, কাৰণ মই মানে গায়ন বজাই থকা ভিডিঅ' এটা এক্সট্ৰাকৈ শ্বেয়াৰ কৰিছিলোঁ। গতিকে মোৰ এই ভিডিঅ'টোত মই মানে চাউণ্ড নাই দিয়া, একেবাৰে নিজৰ ভইচতে ভিডিঅ'টো বনাইছোঁ, কাৰণ এই ভিডিঅ'টো মই স্মৃতি হিচাপে ধৰি ৰাখিব বিচাৰিছোঁ। আৰু এইফালে দেখিছেনে কিমান মানুহ, আৰু এয়া সকলোৱে বহুত দীঘলীয়া লাইন হয়, একেবাৰে ৰাস্তাৰ পৰাই লাইন হৈ আহি আছে আৰু ভিতৰত ইয়াতো বহুত মানুহ। আৰু আমি মানে ঠাইখিনি পাবলৈ হৈছে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ। ইয়াতে জুবিনদাৰ চিতাভস্ম ৰাখিছে, ফুলেৰে গোটেইখিনি ধুনীয়াকৈ সুসজ্জিত কৰি ৰাখিছে আৰু জুবিনদাক শেষবাৰলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ এয়া ফুল দুপামান লৈছোঁ আৰু ফুল দুপামান দিয়ে জুবিনদাক শেষবাৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মানে একদম সেই মুহূৰ্তখিনি বুজাব নোৱাৰা, আৰু ইয়াত বহুত বেছি সময় থাকিবও নিদিয়ে, মানে বহুত ভিৰ হৈছে আৰু আমি এইফালে ওলাই আহিছোঁ। এতিয়া ইয়াৰ পৰা আগলৈ প্ৰসাদ দি আছে, দেখিছেনে এই ঘৰটোতে মানুহখিনিয়ে প্ৰসাদ দি আছে আৰু আমি এতিয়া প্ৰসাদ ল'ম। মানুহবিলাক ইফালেদি সোমাই এইফালে ওলাই আহিছে, মানে একো সেইটো কাৰণে ঠেলা হেঁচা হোৱা নাই। আৰু এয়া দেখিছেনে প্ৰসাদ দি আছে, পানী প্ৰসাদ, আমি এইফালে প্ৰসাদ ল'লোঁ। মানে এই প্ৰসাদকেইটা লোৱাৰ মুহূৰ্তখিনিও একদম বুজাব নোৱাৰা। এইফালে মানে সকলোৱে প্ৰসাদ পাইছে, কোনো প্ৰসাদ নোপোৱাকৈ থকা নাই দেই। এনেদৰে সকলোৱে প্ৰসাদ পানী যোগান ধৰিছে আৰু আমি এতিয়া ষ্টেডিয়ামৰ ওপৰলৈ যাম, তাতে অকণমান টাইম বহিম। এইফালে গায়ন বজাই আছিলে আৰু এতিয়া নাম ল'ব, গতিকে অকণমান নাম উপভোগ কৰিম। আমি এতিয়া ওপৰলৈ আহিলোঁ, ওপৰতো বহুত মানুহ, আৰু ওপৰৰ পৰা মই আপোনালোকৰ তলৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। কিমান দীঘলীয়া লাইন দেখিছেনে, এইফালেদি মানুহবিলাক সোমাই গৈছে আৰু ইফালে ওলাইছে, আৰু এয়া ওপৰৰ পৰিৱেশ।